জিলাৰ লাংহিন নগৰৰ 40 সংখ্যক বাৰ্ষিক 32 পহৰ নাম কীৰ্তন ও মহোৎসৱৰ সফল সামৰণি। কাৰ্বি আংলং জিলাৰ লাংহিনত লাংহিন সাৰ্বজনীন শ্ৰী শ্ৰী কৃষ্ণ চৈতন্য মহাপ্ৰভুৰ বাৰ্ষিক উৎসৱ উদযাপন সমিতিয়ে স্থানীয় বাৰৱাৰী পূজা মণ্ডপত শ্ৰী শ্ৰী গৌৰী তৃতীয়া ব্ৰত আৰু শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ উপলক্ষে আয়োজন কৰা 40 সংখ্যক বাৰ্ষিক 32 পহৰ নাম কীৰ্তন ও মহোৎসৱৰ সফল সামৰণি পৰে। এই বৰ্ষত শিলচৰ, জাগিৰোড, লাহৰীঘাট, ৰূপহী আৰু কাৰ্বি আংলং জিলাৰ নাম কীৰ্তনৰ দলসমূহে উক্ত নাম কীৰ্তন উৎসৱত অংশগ্ৰহণ কৰি হৰিনাম কীৰ্তন পৰিৱেশন কৰে। উক্ত নাম কীৰ্তন উৎসৱৰ লগত সংগতি ৰাখি লাংহিন নগৰ স্থানীয় শিল্পীৰ দ্বাৰা জগাই মাধাই উদ্ধাৰ পৰ্বৰো প্ৰদৰ্শন কৰা হয়। আনহাতে উক্ত 32 পহৰ নাম কীৰ্তন ও মহোৎসৱটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলো ভক্তপ্ৰাণ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে আদৰণি সমিতিৰ সম্পাদক চংকু দাসে। কাৰ্বি আংলং ফুলনিৰ পৰা বীৰেন গোৱালা ৰিপৰ্ট। লাংহিন বাৰৱাৰী নাম কীৰ্তন কমিটি হৈ যোৱা 24 মাৰ্চৰ পৰা আমাৰ কীৰ্তন আৰম্ভ হৈছে। 32 নাম কীৰ্তন আজি মহোৎসৱ আছিলে। অহাকালি ৰাতিপুৱা নগৰ পৰিক্ৰমাৰে সমাপ্ত হ'ব। নাম কীৰ্তন দল ক'ৰ পৰা আহিছিলে? নাম কীৰ্তন দল আহিছে শিলচৰ, পৰাগবেলিৰ এটা, লাহৰীঘাট, মৰিগাঁও, জাগিৰোড আৰু আমাৰ লোকেল টিম। এইটোৱে ভাল লাগিছে যে এইবাৰ কাৰ্বি আংলঙৰ পৰা এটা কাৰ্বি সম্প্ৰদায়ৰ নাম কীৰ্তন দল আহিছে আমাৰ ইয়াত। আজি লোকেল যিটো পাৰ্টিয়ে নাম কীৰ্তন জগাই মাদাই বুলি নাটক খুবেই ভাল পাইছে।